हेलो गाइस, सब्सक्राइब करें मेरे इस चैनल को और पास में बेल के आइकन को दबाएं ताकि आपको मिल सके मेरी अपडेट्स सबसे पहले। गाइस মই হিৰকজ্যোতি শইকীয়া এইবাৰ মই আপোনালোকৰ মাজলৈ আকৌ এটা অতি সুন্দৰ ফ্লিপ লৈ আহিছোঁ। এইটো এক প্ৰকাৰৰ বেকচলে হয়, কিন্তু ইয়াত আপোনাৰ লগৰ এটা সহায় ল'বলগীয়া হয়। মানে আপোনালোকে হয়তো এই ফ্লিপটো আপোনালোকে এনেকৈ ৱালতো মাৰিব পাৰে, কিন্তু ৱালত মৰাৰ আগতে আপোনালোকে এই ফ্লিপটো শিকিব লাগিব। এইটো অতি সহজ, মানে বেকচলৰ ভিতৰত চবতকৈ সহজ এইটোৱে। খালি আপোনালোকে ভিডিঅ'টোত খালি ভালকৈ চাব লাগিব আৰু মই দিয়া কিছুমান টিপ ফ'ল' কৰিব লাগিব। আপোনালোকে যদি ফ্লিপ শিকিব বিচাৰে তেনেহ'লে প্ৰথম পৰা আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক, আপোনালোকে অতি সহজতে ভিডিঅ'টো মাৰিব পাৰিব। বলক তেনেহ'লে ভিডিঅ'টো আমি এতিয়া ষ্টাৰ্ট কৰোঁ। তো গাইজ মই এতিয়া ফ্ৰেণ্ড হিচাপে লৈছোঁ মোৰ অমিত হাজৰিকা, মোক হেল্প কৰিব। আপোনালোকে যিকোনো এটা ফ্লিপ মৰাৰ আগতে কিছুমান ৱাৰ্ম আপ কৰিব লাগে। ৱাৰ্ম আপবিলাক মই দিছোঁ আগৰ ভিডিঅ'ত, আপোনালোকে চাব। ৱাৰ্ম আপবিলাক কৰিব, ৱাৰ্ম আপবিলাক কৰিলে আপোনালোকে অতি সহজতে ফ্লিপটো মাৰিবলৈ সহজ হয়। তেনেহ'লে আহক মই আপোনালোকৰ এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। এতিয়া আপোনালোকৰ এই বেকচলটো মৰাৰ আগতে আপোনালোকৰ বেকচল আৰু বেক হেণ্ড স্প্ৰিং এইবিলাকৰ সকলোৰে আইডিয়া থাকিব লাগে। মই বেক হেণ্ড স্প্ৰিং বেকচলৰ ভিডিঅ' আগত দিছোঁ, এতিয়া চাব এই কেনেকৈ মাৰে। ভিডিঅ'টো আচলতে মানে এতিয়া আপোনালোকে এনেকৈ মাৰিব লাগিব, কিন্তু ইয়াৰ আগতে এতিয়া কিছুমান টাইমত ট্ৰিপ দিম। আপোনালোকে এই বেকচলটো এইটো মৰাৰ আগতে শিকিবলৈ হ'লে ফাৰ্ষ্টে আপোনালোকৰ যিটো লগৰ এইটো অবজেক্ট হিচাপে ল'ব ইয়াক। তেতিয়া আপোনালোকে ভৰিটো ইয়াত ৰাখিব ট্ৰাই কৰিব আৰু এই বস্তুটো ওপৰলৈ পুছ কৰিবলৈ এনেকৈ ট্ৰাই কৰিব। এই বস্তুটো লাহে লাহে এনেকৈ পুছ কৰিবলৈ ট্ৰাই কৰিব। আকৌ এবাৰ দেখুৱাইছোঁ, ল'ব আৰু যিমান পাৰে ওপৰত এনেকৈ পুছ কৰিবলৈ চাব। তাৰপৰা এইটো যদি পাৰফেক্টলি যদি হয় তেনেহ'লে আপোনালোকে ইয়াৰ ওপৰৰ পৰা ফাৰ্ষ্ট বেক হেণ্ড স্প্ৰিং এটা মাৰিবলৈ ট্ৰাই কৰিব। বেক হেণ্ড স্প্ৰিঙৰ টিউটৰিয়েল মই আগত দিছোঁ, চাব আপোনালোকে ডেছক্ৰিপশ্যনত গৈ। এতিয়া দেখুৱাইছোঁ মই। ফাৰ্ষ্টে আপুনি জাষ্ট এনেই ৰ'লে হাতখনৰ ডাউন কৰি দিয়ে, ৰ'ব। তাৰপৰা বেক হেণ্ড স্প্ৰিং তেনেকৈ মাৰিবলৈ ট্ৰাই কৰিব। এনেকৈ বেক হেণ্ড স্প্ৰিং এনেকৈ মাৰিবলৈ ট্ৰাই কৰিব। এইটো অতি টান নহয়, এইটো অতি সহজ। আকৌ এবাৰ বেক হেণ্ড স্প্ৰিংটো মাৰিব, আকৌ এবাৰ মই দেখুৱাইছোঁ। চক এনেকৈ মাৰিব লাহে লাহে ট্ৰাই কৰিব। আৰু মানে আপোনালোকে এইটো বেছিকৈ চিন্তা কৰিব নালাগে, আপোনাক লগৰজনে বহুত হেল্প কৰিব। আৰু আচলতে এইটো মাৰিবলৈ হ'লে হাতখন এবাৰ ধৰা, আচলতে এইটো যদি মাৰিবলৈ হয় আপোনাৰ লগৰটোৱে হেল্প কৰিব। আপুনি জাষ্ট ইয়াত ভৰিটো দি পেলাই এনেই ওপৰলৈ উঠিলে হ'ব, বাইকখন ইয়াত হেল্প কৰিব। এতিয়া মই আকৌ এবাৰ আপোনাক দেখুৱাইছোঁ। আপুনি জাষ্ট ভৰিটো ইয়াত থৈ পেলাই এবাৰ পুছ কৰিব, তাৰপৰা আপোনাৰ লগৰটোৱে আপোনাক হেল্প কৰিবই। সেইটো এতিয়া আপোনালোকৰ হাতখন ঠেলা নিয়মটো কি, মানে আপোনালোকে যেতিয়া ফাৰ্ষ্ট আহিব, ফাৰ্ষ্ট আহি পেলাই ভৰিটো ইয়াত দিব। ইয়াত আপোনালোকে এইটো পুছ কৰিবলৈ এনেকৈ ট্ৰাই কৰিব, হেঁচিব তলত, আৰু হেঁচাৰ লগে লগে আপোনাক লগৰজনে ঠেলিব। এনেকৈ হেঁচিব, তাৰপৰা লগৰজনে ঠেলিব ওপৰলৈ। সেইটোৱে জাষ্ট আপোনালোকে এনেকৈ আহিলে ফাৰ্ষ্টে ভৰি দিলে, তাৰপৰা ঠেলিলে। সিমানতে লগৰজনক এইটো আপোনালোকে শিকাই থ'ব লাগিব, ভালকৈ আপোনাক ক'ব লাগিব। আপোনাৰ লগৰজনে অভিয়াছলি এনেও সহায় কৰিবই। এতিয়া আকৌ মই দেখুৱাই দিছোঁ। তেনেহ'লে গাইছ এতিয়া মই আপোনালোকক শ্ল' মোশ্যন এটা ডেমো দেখুৱাইছোঁ, আপোনালোকে চাই ল'ব। গাইছ এইটো আপোনালোকৰ এক প্ৰকাৰৰ এটা ৱাল ফ্লিপে হয়। আপোনাৰ এইটো যদি আহি যায় আপোনালোকে ৱাল ফ্লিপটো অতি সহজতে মাৰিব পাৰিব। ৱাল ফ্লিপৰ ভিডিঅ' মই নেক্সট বাৰত দিম, আপোনালোকে এইটো ভালকৈ ট্ৰাই কৰিব। মানে মই এতিয়া টিপ কিছুমান যদি ফ'ল' যদি কৰে তেনেহ'লে আপোনালোকে অতি সহজতে এইটো মাৰিব পাৰিব। আপোনালোকৰ এইটো আহিবলৈ হ'লে আপোনালোকৰ বেকচল আৰু বেক হেণ্ড স্প্ৰিং এইটো আহিবই লাগিব। আৰু বেকচল আৰু বেক হেণ্ড স্প্ৰিঙৰ ভিডিঅ' মই আগতে এইটো চেনেলত দিছোঁ, আপোনালোকে চাব। যদি ভিডিঅ' যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তেনেহ'লে ভিডিঅ' গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।